বিবাহপাশত এইবাৰ বাস্তৱ জীৱনত বহিবলৈ সাজু হ'ল অসমৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতা। পিছে অভিনেত্ৰীগৰাকী কাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিবলৈ ওলাইছে আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহকচোন আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাই এইবাৰ বাস্তৱ জীৱনত বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলোক দুয়োজনলৈ যুগ্ম জীৱনৰ অফুৰন্ত মৰম আৰু শুভকামনা জনালোঁ। হয়, জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাৰ বৰ্তমান আঙুঠি পিন্ধোৱা পৰ্ব হৈ গৈছে। তেওঁ ৰাজনিশান শৰ্মাৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্ব হৈ গৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে খবৰটো পাই কেনে পালে নিশ্চয়তে কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।